So guys, আমাৰ গণেশ বাবা guys, good morning to আপোনালোকৰ কাৰণে বাট মোৰ কাৰণে গুড আফটাৰনুন বিকজ দেখিছে ৱেডাৰ কেনেকুৱা গৰম চ' এতিয়া ভাত চাত খাই ল'লোঁ মানে অ'আৰএছ খাই আছোঁ এতিয়া যাম আমি শিৱদৌল যাম আৰু ক'ৰবাত ঘূৰিম আৰু তো চাই থাকৰ ভিডিঅ'টো আহিব লাগে চ' আজিৰ ভিডিঅ'টো ইয়াতে ষ্টাৰ্ট কৰিছোঁ চ' হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল ডিম্পুছ ব্লগ চ' আমি যাম দে গাইছ বুলিছা না হা চ' এইটো আমাৰ গণেশ বাবা জয় গণেশ আই নাম গাইছ এইটো আমাৰ বেক চাইডে ৰুমটোৰ ওপৰত চ' এইটো হৈছে আমাৰ গলিতে গৈ আছোঁ আমি ফুৰিবলে এতিয়া টাইম হৈছে 2টা বাজিবলৈ 20 মিনিট বাকী আৰু ই মৰা নহ'লে চাচোন দে দি তোক খালাচ কৰি দিম গৰম দেখছি না ৰুমৰ পৰা ওলোৱা অৱস্থা জোল বহি গৈছে গাইছ আৰু প্ৰতিজনে কান্দি গৈছে আপুনি কিবা ক'ব নেকি কান্দিহে থাকে কান্দুৰি ভাই ত' গাইছ শিৱদৌললৈ বলক শিৱদৌলৰ ভিতৰলৈকে সোমাই আহিলোঁ আমি বাট এতিয়া পূজা দিব নাযাওঁ ফাৰ্ষ্ট অলপ বহি লওঁ বিকজ বহুত ৰ'দ দিছে এই ৰ'দত ভাল নালাগিব আৰু অলপ ফ্ৰী হয় ফ্ৰী মাইণ্ডত যাম গতিকে পূজা চূজা কৰিম চাই থাক ত' গাইজ ইয়াতে বহিম বুলি আহিলোঁ বাট মই আগত আহোঁতে তাতে বহিছিলোঁ ইয়াতে গছ আছিলে তো গছবোৰ কাটিলে আৰু এইফালে কিবা আছিলে ভাঙি দিলেচোন কিয় বা তো গছবোৰ কি ধুনীয়া আছিলে কাটি দিলে কিয় বা এই লাইন মাৰাৰ ওপৰত বেছি সেইকাৰণে তাত ভালেই মোৰ এতিয়া চাওঁ কি কৰোঁ এনে অলপ ঘূৰি মেলি সেই কৰোঁ আৰু দিনটো চ' গাইজ আগৰ দিনৰ ইটাবোৰ চাওক কেনেকুৱা আছিলে এনেকুৱা বহল আছিলে আৰু এতিয়া এনেকুৱা মোটা হ'ল এইবিলাক চব এনেকুৱা একে চেম এইবিলাক চব চ' গাইছ বহুত ৰ'দ ইয়াতে ইয়াৰ পৰা ওলাওঁ তাত সেইফালৰ পৰা ঘূৰি আহোঁ কিবা যাদুঘৰ আছে বোলে কিবা যাদু দেখায় ত' তাৰ পৰা আহোঁ আৰু বেক চাইডে দেখছি না গাইছ বগলী জাক আহা দিছে আপি গাইছ এটা কাটি লৈ যাব পাৰিলি আহচোন ত' গাইছ এক গিলাচ কুঁহিয়াৰৰ ৰস মাৰি দিওঁ নাকি কেইটামান আহি আছে বুলি কৈছে ভিডিঅ' বনাম ৰিলচ বনাম তো এই ৰ'দততো বনাব নোৱাৰোঁ তো অলপ দেৰিকৈ আহিব ইহঁত তো এতিয়া সেয়ে কৰি আছোঁ ঘূৰি আছোঁ কিবা কিবি খাই আছোঁ তো এইফালে চাওক পিছফালে বেকগ্ৰাউণ্ডটো কি ধুনীয়া ফাইনেলি গাইজ যাদুঘৰত প্ৰৱেশ কৰিলোঁ আমি দিছ ইজ যাদুঘৰ
চ' গাইজ যাদুঘৰত সোমাই আহিলোঁ অসম টাই যাদুঘৰ শিৱসাগৰ ত' সোমাই চাব পাৰে গাইজ কি ধুনীয়া ফুলবোৰ পুৰা ভালে লাগিছে কি ধুনীয়া লাগিছে গাইজ ভিতৰত কেমেৰা এলাউ নাই ত' মই চাই আহোঁ দিয়ক গাইজ আপোনালোকে আহিব আৰু মই চাই আহি ক'ম কেনেকুৱা লাগিছে তো আপোনালোকে তাত চাই নে কি তো গাই যাম আমি যাতে চাব যাম নাই আৰু ভিতৰত কি এলাও নাই ভিতৰত কেমেৰা এলাও নাই ইচ্ছা গাইছ তো গাইছ তো যাদুঘৰৰ পৰা ওলালোঁ যাদুঘৰত গৈছিলোঁ কিবা যাদু দেখাব বুলি ভাবিছোঁ তো ক'ৰবাত কিবা পুৰণা সেই দেখাই দিছে সেইবিলাক জানো আমি দেখিছোঁৱে হয় না তো গাইছ ৰ'দটো চাই গমেই পাইছে একদম অৱস্থা বেয়া হৈ গৈছে ইচ্ছাই নাই তথাপিও কি কৰিম যিহেতু আহিছোঁ ফুৰিম বুলি তো ফুৰিয়ে আছোঁ মই আগতে এবাৰ আহিছিলোঁ শিৱসাগৰ বাট তেতিয়া মই শ্ব' কৰিব আহিছিলোঁ ত' তেতিয়া ব্লগ ষ্টক কৰা নাছিলোঁ ত' এইবাৰ ফুৰিব আহিলোঁ ব্লগ কৰিবলৈ আপোনালোকৰ ব্লগবোৰ চাব যোনে আগৰ ব্লগটো চোৱা নাই আগৰ ব্লগটো চাব তাহলে এইটো ব্লগ চাব লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব চ' গাইছ এইবাৰ পাৰ্কত সোমাই আহিছোঁ পাৰ্কৰ এইফালে চাওকচোন চিম্পাঞ্জী এইফালে বাঘ ডাইনাছৰ এইফালে আমাৰ মাইনা জুৰি আছে বঢ়িয়াকৈ তুই ৰ'বা তই চাবা অ' উল্টি যাব নেবি ইমান তোলে ত' গাইছ এইবাৰ ট্ৰেইনত উঠিম 12 ঘণ্টা ট্ৰেইনত উঠিছোঁ হেঁপা পলা নাই এইবাৰ এখন মিনি ট্ৰেইনত উঠিম মুম্বাই যাই যদি আহক হা খালী গাড়ী এতিয়া ঘামত জোল বৈ গৈছোঁ আহক আমাৰ ট্ৰেইন চলি গৈছে আপোনালোকে দেখা পাইছে ট্ৰেইন নাই এবাৰ গলা খাই আছো আমাকো দেখুৱা গলা বাটি আপনি কি খাইছি হেঙুৰ বুঢ়াই খেকাৰ আপুনি খাইছে না লাগিছে ত' আজিৰ ভিতৰত এইখিনি আছিলে কাৰণ গধূলি অলপ গ'লোঁ ক'ৰবাত ত' এইখিনি ভিডিঅ' চিডিঅ' নকৰিলোঁ আৰু কাৰণ এই গৰমত ইচ্ছাই নাই আৰু গাইছ আমি চেমি কেম্বা আহিছোঁ চ' দুপৰীয়া আহি কেনে অলপ শুলোঁ ৰেষ্ট ল'লোঁ ত' শুই কেনে এতিয়া উঠিছোঁ তাৰপিছত এতিয়া উঠি ভাত চাত খালোঁ ভাত চাত খাই এতিয়া গা ধুলোঁ গা ধুই এতিয়া শুম আৰু পূৰা লাষ্ট পৰা দিম ৰাতিপুৱা উঠি মানে কালি ক'ৰবাত যাম ত' সেয়াই আৰু চাই থাকোঁ ভিডিঅ'টো চ' আজিৰ ভিডিঅ'ত এইখিনি যদি ভিডিঅ'টো ভাল লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি ছাবস্ক্ৰাইব কৰা নাই তো ছাবস্ক্ৰাইব কৰি দিব বুজি পাইছে নে কিবা আৰু এই চাইডত থকা ঘণ্টা বটন টিপি দিব আৰু গাইছ আপোনালোকে আজিকালি মোক চিন্তা কৰিছে ঘৰত যাই ওলাম আজিৰ ভিডিঅ'টো এতিয়া সমাপ্ত কৰিলোঁ আপুনি যদি আমাৰ ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যিটো তাতে এই বেলটো দেখা পাইছে সেইটোত টিপি দিব আৰু মামাই নোকটো ভিউজ নিদি আহিছে না ঘৰত যাই মচলাটো দিম তো গাইছ শুনছি না সেই বেলটো টিপি দিব বেলটো নহ'লে মছলা দিব সেই বেল টিপাই তো গাইছ হয়তো চেজান guys ada Han nah kok tang dia beli Superman Apple pun bapes ya loksun kan Han deksila oya tebusi Apple ni buat oya tebusi mane lati lagi tu kali guys ini Superman